हेलो फ्रेंड्स की खबर आशा करो सकलो भाले आछे फ्रेंड्स बर्तमान आसो चेन्नाई नाबालुरत आसो एंड आज गई आছো बहुत इंटरेस्टिंग जगह एटा चाबर कारणे जगार नाम होइছে हिरानंदिनी पार्क বুলি কয় এই ঠাইটো বহুত ধুনিয়া হয় চাবৰ কাৰণে যাম আৰু এই ঠাইটোত প্ৰায় সাউথ ইন্ডিয়ান মুভিবোৰ যিবিলাক এইবোৰ ইয়াত শুটিং কৰা হয় সো তাত চাবলৈ যাম আৰু ভিতৰত সোমাই পেলাই আপোনালোক অলপ দেখাবলৈ ট্ৰাই কৰিম যিমান পাৰো ভিতৰত সোমাই পেলাই চাম গৈ জগাখিনি কেনেকুৱা সব ভিডিওটো চাই থাকক শেষলৈকে আৰু ভিডিওটো এনজয় কৰক সব ফ্ৰেন্ডছ এইখনে হৈছে হিৰানন্দিনী পাৰ্ক ইয়াত কেইখনমান বিল্ডিং আছে আৰু ভিতৰত আৰু ধুনীয়া পৰিৱেশ আছে সো এটা ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিম আৰু ভিতৰত গৈ ভিতৰৰ পৰিস্থিতি দেখাবলৈ ট্ৰাই কৰিম আপোনালোকক ঠিক আছে সব বলক ভিতৰলৈ এতিয়া সব ফ্ৰেন্ডছ এই সিনটো দেখিছে চাগে বহুত সাউথ ইন্ডিয়ান মুভিবিলাকত বিশেষকৈ ইয়াত বহুতো শ্বুটিং কৰা হয় তেওঁলোকৰ মুভিবোৰ আৰু বেক সাইডতো আছে তাতো শ্বুটিং কৰে এতিয়া বেক সাইডত যাম তো চাই থাকক ভিডিওটো এই মানুহবিলাকে ঠাইবিলাক ধুনীয়াকৈ চাফা কৰি ৰাখে তেওঁলোকে ইয়াত কাম কৰে বহুত ধুনীয়া পৰিৱেশ बहुत धुनियाको एबुर खजाय परे गछबुर धुनियाको बनाय राखिছে काटी कुटी एतिया लाहे लाहे भितरলৈ সোমাই যাম তাত বহুত সুন্দৰ পৰিৱেশ আছে চাই থাকক চেন্নাই আহিছিলো কামৰ কাৰণে কিন্তু তেনেকুৱা একো মনৰ পছন্দৰ কাম বিচাৰি পোৱা নাই বেছিভাগ সিকিউৰিটি কামেই আৰু মেনেজাৰবিলাকৰ লগত মাতিছিলোঁ যিবোৰ কোম্পানীত বিভিন্ন কোম্পানীত গৈছিলোঁ আৰু তেওঁলোকে এটাই খালি বিচাৰে কিবা অন্য কিবা কোৰ্স ITI এনেকুৱা ধৰণৰ কিবা কোৰ্স বিচাৰে নহলে আৰু আমাৰ যিবোৰ জেনেৰেল পঢ়া BA পাস হাই সেকেন্ডাৰী পাস এইবোৰ সব বেকাৰ এইবোৰ ইমান নেচায় তাতে বেলেগ কিবা এক্সপেৰিয়েন্স ইয়াত কিমান বছৰ কাম কৰিছে কিবা অন্য কিবা নলেজ বিদ্যা চাই ITI কোৰ্স বা সফটৱেৰ ইঞ্জিনিয়াৰিং কোৰ্স এইবোৰ অলপ চাই এইবোৰ হলে ভাল কাম কৰিব পাৰি আৰু নহলে আমাৰ নিচিনা জেনেৰেল পঢ়া মানুহ ইয়াত একো নাই তো এতিয়া ভাবিছো বেংগলোৰ যাওগৈ তাত কি কাম আছে চামগৈ এতিয়া চাই থাকক পাৰ্কখনৰ ভিতৰলৈ আহিছো কি দৃশ্য আছে চাই থাকক ভিডিওটো এয়া চাওক ইয়াত কিমান ধুনীয়া পৰিৱেশ বলক আগলৈ গৈ থাকো এটা কথা মানে ইয়াত লক্ষ্য কৰিছো যিসকল ইয়াত মানে লোকেল তামিল মানুহ আছে তেওঁলোক মানে দেখিবলৈ তেওঁলোক অলপ কোলা কোলা হ'লেও কিন্তু তেওঁলোকৰ দাঁতবিলাক সকলোৰে একদম সাফা থাকে সকলো একদম বুঢ়া মানুহৰ পৰা ধৰি একদম সৰু মানুহলৈকে সকলোৰে একদম দাঁতবিলাক বহুত পৰিষ্কাৰ থাকে আৰু সেইকাৰণে সিহঁতক বহুত ভাল লাগে এইটো মানে ইমান গুটকা চুটকা ইউজ নকৰে কতো এনেকুৱা নেপাব যে এনেকুৱা পিক পেলাই থকা ৰাস্তাৰ কাণে ইফালে সিফালে কতো পিক নেপাব बहुत साफा इहति এয়া চাওক কিমান ধুনীয়া ধুনীয়া বিল্ডিংবোৰ বনাই ৰাখিছে আৰু ভাল লাগে ইয়াত আহি পেলাই মনটো ভালেই লাগি যায় এইবোৰত আহি পেলাই ইমান ক্লিন চাৰিওফালে চেন্নাইত আৰু এটা মজা হৈছে ইয়াত এনি টাইম বতাহ মাৰি থাকে গৰম হ'লেও কি হ'ল এনি টাইম বতাহ আহি থাকে সাগৰৰ পাৰ যে সেইকাৰণে বতাহৰ কাৰণে মানুহ থাকিব পাৰে আৰু एकदम एनी टाइम बता আহিয়ে থাকে ভাল লাগে আৰু
সো এয়া হৈছে চেন্নাইৰ দৃশ্যবিলাক এণ্ড যদি ভাবে যদি আপুনি চেন্নাইত আহি পেলাই প্ৰথমতে কিবা ভাল কাম পাই যাব তেনেকুৱা একো নহয় বহুত এক্সপিৰিয়েঞ্চ থাকিব লাগে ইয়াত বহুত দিনৰ পৰা থাকিব লগা এনেকুৱা হ'ব লাগিব নহ'লে কিবা অন্য কিবা কোৰ্চ কৰি আহিব লাগিব তেতিয়াহে ইয়াত ভাল কাম পোৱাৰ চান্স আছে নহ'লে আৰু এনেকুৱা জেনেৰেল পঢ়াৰ একো কাম নাই চেন্নাইত মোবাইলৰ কেমেৰা কি ভিডিঅ' বনাম আৰু লাজেই লাগে আৰু ভাল যেতিয়া কেমেৰা ল'ম তেতিয়া ভালকৈ ভিডিঅ'বিলাক বনাম আৰু এতিয়া আৰু যেনতেন আৰু চাওক ভিডিঅ'বিলাক অলপ চলপ বনাৰ ট্ৰাই কৰি আছোঁ আৰু ইমান ভালকৈ নাজানো চ' ইয়াৰ পৰা আৰু লাহেকৈ বিদায় লৈ লওঁ ইমান ধনী ধনী মানুহ থাকে ইয়াত লাজেই লাগে আৰু ইয়াত থাকিব চ' যাওঁগৈ আৰু ভিডিঅ'টোত দেখুৱালোঁ আৰু যেনতেন মোবাইলৰ কেমেৰাৰে অলপ চলপ এণ্ড আজিলৈ ইমানেই বাই